হাই বন্ধুসকল, মোৰ ইউটিউব চেনেল নপঢ়ি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ টেঙা জোলৰ এটি ৰেচিপি লৈ আহিছোঁ। যদি মোৰ আজি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই প্লিজ মোৰ চেনেলটো চাব, আৰু যিসকলে মোৰ চেনেলটো লৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু মই এই আজিৰ টেঙাৰ জোলখন বনাবৰ কাৰণে মই কি টেঙা লৈছোঁ আৰু কেনেকৈ বনাম মোৰ ভিডিঅ'টো ক্লিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া আহক বন্ধুসকল, আমি আজিৰ এই টেঙাৰ জোল ৰেচিপিখন বনাবৰ কাৰণে কি কি উপকৰণ লৈছোঁ আহক এবাৰ চাই লওঁ। বন্ধুসকল, মই আজিৰ এই টেঙাৰ ব্যঞ্জনখন অৰ্থাৎ টেঙাৰ ৰেচিপিটো বনাবৰ কাৰণে এয়া দেখিছে মই চেঙেলী টেঙা লৈছোঁ। এয়া সকলোৰে বাৰীয়ে বাৰীয়ে এয়া চেঙেলী টেঙা পোৱা যায়, গতিকে এইটো চেঙেলী টেঙা আজি মই এই টেঙা ৰেচিপিটো বনাবৰ কাৰণে মই চেঙেলী টেঙা লৈছোঁ। আৰু চেঙেলী টেঙাটো আমাৰ পেটৰ কাৰণেও ভাল, আৰু কেতিয়াবা চকুত যদি আপোনালোকৰ কেতিয়াবা চকু জাল মাৰি ধৰে, এই চেঙেলী টেঙা পাত দুটামান ধুনীয়াকৈ ছিঙি আনি ধুনীয়াকৈ ধুই লৈ হাতেদি মোহাৰি তাৰে এটুপ বা দুটুপ চকুত দিলেও চকুৰ জাল মৰাটো নোহোৱা হয়। গতিকে এই চেঙেলী টেঙাটো আমাৰ কাৰণে বহুতো উপযোগী হয়। আৰু মই আজিৰ এই চেঙেলী টেঙাখন বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ এয়া দেখিছে সৰু মোৱা মাছখিনিও মই আধা ফ্ৰাই কৰি লৈছোঁ। মই কাঢ়াকৈ ফ্ৰাই কৰি লোৱা নাই, কাৰণ কাঢ়াকৈ ফ্ৰাই কৰি ল'লে যোনটো মাছৰ ৰসটো শুকাই যায়, সেইকাৰণে মই আধা ভাজা কৰি লৈছোঁ এয়া সৰু সৰু মৰা মাছখিনি। আৰু মই ইয়াতে তেলত দিবৰ কাৰণে লৈছোঁ এয়া এক টুকুৰা আদা। এয়া বন্ধুসকল দেখিছে মই আদা এক টুকুৰা ধুনীয়াকৈ এয়া মই থেতালি লৈছোঁ। আৰু ইয়াতে লৈছোঁ মই কেইফুটামান এয়া নহৰুখিনিও মই থেতালি লৈছোঁ। আৰু ইয়াতে মই লৈছোঁ এয়া দেখিছে সৰিয়হ কেইটামান, আৰু ইয়াতে লৈছোঁ 4-5টামান মই শুকান জলকীয়া। এতিয়া আহক বন্ধুসকল, মই প্ৰথমতে এয়া চেঙেলী টেঙাখিনি ধুনীয়াকৈ কাটি লওঁ। এয়া দেখিছে বন্ধুসকল, মই চেঙেলী টেঙাখিনি ধুনীয়াকৈ মিহিকৈ এয়া কাটি ল'লোঁ। এতিয়া আহক বন্ধুসকল, আমি প্ৰথমতে গেছটো অন কৰি লওঁ। এয়া মই গেছটো অন কৰি ল'লোঁ। মই ইয়াতে এতিয়া এয়া কেৰাহী পাতি দিলোঁ। এতিয়া আহক মই কেৰাহীটো অলপ সময় গৰম হ'বলৈ দিওঁ। এয়া বন্ধুসকল, মোৰ কেৰাহী গৰম হৈ গৈছে। ইয়াতে এতিয়া মই এয়া মিঠাতেল দিলোঁ। এয়া দেখিছে মোৰ মিঠাতেলখিনিও ধুনীয়াকৈ পকিছেয়ে। ইয়াতে এতিয়া মই দিম বন্ধুসকল এয়া মই আদা থেতালি থৈ দিছিলোঁ, সেয়া দি দিলোঁ তেলতে। আৰু ইয়াতে মই এয়া নহৰু কিডখৰো মই দি দিলোঁ। নহৰুখিনিও মই ধুনীয়াকৈ থেতালি থৈছিলোঁ, সেয়া নহৰুখিনিও দি দিলোঁ। এতিয়া মই অকণমান লৰাই দিম। এয়া অকণমান লৰাই দিলোঁ, আৰু মই জুইৰ ভলিউমটো অকণমান কমাই দিলোঁ। এতিয়া ইয়াতে দিম মই এয়া শুকান জলকীয়াকেইটাও মই ইয়াতে দি দিলোঁ। এয়া এতিয়া মই ইয়াতে দিম এয়া কেইটামান বগা সৰিয়হ। এয়া টেঙা আঞ্জা বনালে বগা সৰিয়হ দিবই লাগে, তেতিয়া খাই সোৱাদ লাগে। এয়া দেখিছে মই এতিয়া গোটেইখিনি অলপ সময় ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া দেখিছে বন্ধুসকল, মোৰ গোটেইখিনি উপকৰণ ফ্ৰাই কৰা হৈ গৈছে। ইয়াতে এতিয়া মই দিম এয়া কাটি থোৱা চেঙেলী টেঙাখিনিও মই ইয়াতে দি দিলোঁ। টেঙা আঞ্জা বনাবৰ কাৰণে বেছি সময়ো নালাগে, আৰু বেছি সামগ্ৰীৰো প্ৰয়োজন নহয়, গতিকে সোনকালে বনাই হয়। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আৰু যদি মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। এতিয়া মই তেলৰ লগত
চেঙেলী টেঙাখিনি ধুনীয়াকৈ মই মিলাই লওঁ। এয়া দেখিছে বন্ধুসকল, এয়া মোৰ চেঙেলী টেঙাখিনি ধুনীয়াকৈ এয়া কমি গৈছে। এতিয়া মই ইয়াতে সোৱাদ অনুসাৰে অলপমান নিমখ দিম। এয়া মই সোৱাদ অনুসাৰে অলপমান নিমখ দিলোঁ। আপোনালোকেও সোৱাদ অনুসাৰে নিমখখিনি দিব। আৰু ইয়াতে মই দিম এতিয়া সোৱাদ অনুসাৰে অলপমান এয়া ৰংগুড়া, মই ৰংগুড়াও দিলোঁ। এতিয়া মই ধুনীয়াকৈ নিমখ আৰু ৰংগুড়াখিনিৰ লগত মই ধুনীয়াকৈ মিলাই ল'ম। আৰু মই ইয়াতে অলপমান জুই ভলিউমটো বঢ়াই দিলোঁ। ইয়াত দেখিছে, আপোনালোকে যদি চেঙেলী টেঙা আঞ্জা বনাই খোৱা নাই, মাছেদি খাব বৰ ধুনীয়া লাগে, বৰ সোৱাদ লাগে। এতিয়া মই আৰু অকণমান সময় ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপাছত মই ইয়াতে অলপ সোৱাদ অনুসাৰে পানী এড কৰিম। এতিয়া আহক বন্ধুসকল, ইয়াতে এতিয়া আমি অলপমান সোৱাদ অনুসাৰে এয়া পানী এড কৰি দিলোঁ। এয়া দেখিছে, মই পানী এড কৰি দিলোঁ। আপোনালোকেও যোনটো পৰিমাণত জোল খাই ভাল পায় সেইটো পৰিমাণতে আপোনালোকে পানী দিব। মই ইয়াতে আৰু অলপমান পানী দিম। এয়া মই পানী দিলোঁ। এতিয়া বন্ধুসকল মই অলপ সময় উতল আহিব দিম। তাৰপাছত মই ভাজি থোৱা সৰু মোৱা মাছখিনিও মই ইয়াতে এড কৰি দিম। এতিয়া আহক বন্ধুসকল, মই অলপ সময়ৰ কাৰণে এয়া ঢাকনখন মাৰি দিলোঁ উতল আহিবৰ কাৰণে। আহক বন্ধুসকল, এয়া ঢাকনখন আমি আঁতৰাই চাওঁ। এয়া দেখিছে বন্ধুসকল, মোৰ আজি চেঙেলী টেঙাৰ এয়া ৰেচিপিটো ধুনীয়াকৈ এয়া উতল আহি আছে। এতিয়া বন্ধুসকল মই ইয়াতে অলপমান এয়া দেখিছে, এয়া মই আটা গুড়া দিছোঁ। আপোনালোকে আটা গুড়া নিদিলে আলু ধুনীয়াকৈ পিটিকা বনাই দিব পাৰে। মই ইয়াতে এয়া আটা দিলোঁ। দেখিছে, মই আটা গুড়ি দিলোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই দিম। ইয়াত অলপ পাছত মই ইয়াতে ভাজি থোৱা মাছখিনিও এড কৰি দিম। এতিয়া মই আৰু অলপ সময় মই উতল আহিব দিম। এয়া মই আকৌ এয়া ঢাকনাখন অলপ সময়ৰ কাৰণে মাৰি দিলোঁ। আহক বন্ধুসকল, এতিয়া ঢাকনখন আঁতৰাই চাওঁ। এয়া দেখিছে, মোৰ আজি টেঙাৰ জোলখন উতল আহি আছে। এতিয়া মই ইয়াতে এয়া দেখিছে ভাজি থৈ দিয়া মাছখিনিও মই ইয়াতে এড কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই দিম। আৰু মই মাছখিনিৰ লগতো অলপ সময় ধুনীয়াকৈ উতলাই ল'ম। এয়া দেখিছে, মোৰ মাছখিনিৰ লগত ধুনীয়াকৈ টেঙা শাকখিনি মিলি গৈছে। এতিয়া মই আৰু অলপ সময় উতলাই ল'ম। এতিয়া আহক বন্ধুসকল, মই আকৌ এয়া ঢাকনখন অলপ সময়ৰ কাৰণে মই মাৰি দিলোঁ। আহক বন্ধুসকল, আমি এতিয়া ঢাকনখন আঁতৰাই চাওঁ। এয়া দেখিছে বন্ধুসকল, মোৰ আজি টেঙা শাকৰ ৰেচিপিটো ধুনীয়াকৈ উতল আহি আছে। মোৰ আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। যদি ভাল লাগিছে মোৰ চেনেলটো লাইক এটা কৰিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুতেই প্ৰয়োজন। গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদসমূহ মোক দি যাব বুলি মই আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই প্লিজ মোৰ চেনেলটো চাব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দেখিছে বন্ধুসকল, মোৰ আঞ্জা ইতিমধ্যে ৰেডি হৈ গৈছে। এতিয়া আহক মই গেছটো এয়া অফ কৰি দিলোঁ, আৰু মই এখন থালত ধুনীয়াকৈ আজি এই চেঙেলী টেঙাৰ ৰেচিপিটো ধুনীয়াকৈ চাৰ্ভ কৰি ল'ম। আহক বন্ধুসকল, এতিয়া মই ধুনীয়াকৈ এখন থালত আজি এই ৰেচিপিটো এয়া চাৰ্ভ কৰি ল'লোঁ।
আহক বন্ধুসকল মোৰ এয়া আজি চেঙেলী টেঙাৰ ৰেচিপিটো সাৰ্ভ কৰা হৈ গৈছে মোৰ আজি ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেন্টত জনাব যদি ভাল লাগিছে মোৰ চেনেলটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো নেক্সট আকৌ নতুন ভিডিঅ'ত আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ বাই বাই